নমস্কাৰ স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি গোটেই অসমতে যি হাতোটাৰ মেধাৱী ছাত্ৰৰ চিতা জুইকুৱাই গোটেই অসমবাসীক হয়তো আজি দুখত জৰ্জৰিত কৰিছে। অসমৰ প্ৰত্যেকগৰাকী মাতৃৰ চকুৱে হয়তো চকুলো বৈছে আৰু আজি সেয়েহে মই এই গোটেই ঘটনাটোৰ যি মোৰ মনৰ ভাৱ সেই ভাৱখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ এই ভিডিঅ'টো আজি মই প্ৰস্তুত কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী ঘৰৰ পৰা বাহিৰত উচ্চ শিক্ষাৰ বাবে হোষ্টেলত থাকি বা বাহিৰত থাকি পঢ়া শুনা কৰি আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। 10 মাহ 10 দিন মাতৃয়ে গৰ্ভত ৰাখি সন্তানক সৰুৰ পৰা ডাঙৰ কৰি যেতিয়া উচ্চ শিক্ষা গ্ৰহণৰ বাবে বা এজন ভাল মানুহ কৰাৰ উদ্দেশ্যে সেই বুকুৰ মাজৰ পৰা তেওঁক পঠিয়াই আৰু যেতিয়া খন্তেকতে এটা খবৰ পায় যে তেওঁ আৰু এই পৃথিৱীত নাই আৰু পিছদিনাখন তেওঁৰ চোতালত যেতিয়া এটা তেওঁ হৰটো দেখা পায় তেতিয়া কি হ'ব পাৰে সেই মাতৃৰ পিতৃৰ বুকুৰ মাজত। হয় বোলে জোৰে আজি শাস্ত্ৰটো কৈছে যে পুত্ৰৰ শোকতকৈ আৰু একো শোক নাই। আচলতে আমি যদি লক্ষ্য কৰোঁ যে সেই হোষ্টেলটোত সেই নিশা আচলতে 1 বজাত হৈছিল কি, সেই হোষ্টেলটোত সৰ্বমুঠ ছাত্ৰ আছিল 16 জন। আপোনালোকে বিষয়টো অলপ চাব, সেই 16 জন ছাত্ৰৰ ভিতৰত সেই বাহনখনত 10 জন ওলাই আহিছিল, তাৰে এজন গৈছিল ঘৰলৈ, তাৰে 5 জন আছিল সেই হোষ্টেলত। কিন্তু আমি যদি চাওঁ সেই 10 জন কিয় ওলাই আহিবলগীয়া হৈছিল আৰু যদিও আহিছিল ইমান ৰাতিলৈকে কিয় বাহিৰত থাকিবলগীয়া হৈছিল। আৰু এতিয়া যিহেতু আমি সকলোৱে জানো কোনোবা পিতৃ মাতৃৰ এজনৰ পিতৃ মাতৃ কলিকতাত যি চিকিৎসাৰ কাৰণে গৈছে, এজন অৱসৰপ্ৰাপ্ত শিক্ষক, গতিকে তেওঁ এতিয়াও গম নাপায় যে তেওঁৰ পুত্ৰ বৰ্তমান এই পৃথিৱীত নাই। গতিকে ভাবকচোন যেতিয়া গম পাব তেওঁৰ একমাত্ৰ পুত্ৰ যেতিয়া পৃথিৱীত নাই, সেই ৰোগীয়া পিতৃ মাতৃৰ কি অৱস্থা হ'ব পাৰে। যোৱা জন্তু গুচি গ'ল। আচলতে মই এই ভিডিঅ'টো উঠি অহা নৱপ্ৰজন্মৰ বাবে মই প্ৰস্তুত কৰিছোঁ। এই জীৱনটো তোমালোকৰ নহয়, এই জীৱনটো তোমালোকৰ পিতৃ মাতৃৰ দান। যেতিয়ালৈকে তোমালোকে এই পৃথিৱীত তোমালোকৰ পিতৃ মাতৃ থাকিব, তোমালোকে এজন ভাল মানুহ হৈ এজন আচলতে শিক্ষা আৰু জ্ঞান দুটা বস্তু। তোমালোকে শিক্ষিত হ'লেই নহ'ব, এখন ডাঙৰ চাৰ্টিফিকেট লৈ পাৰ্চেণ্টেজ এটা লৈ শিক্ষিত হ'লে নহ'ব, তোমালোকে জ্ঞানী হ'ব লাগিব। আৰু যেতিয়ালৈকে তোমালোকৰ সেই জ্ঞানৰ দ্বাৰা এজন ভাল মানুহ নিজকে সৃষ্টি কৰিব নোৱাৰা, এজন ভাল মানুহ হৈ যেতিয়া পিতৃ মাতৃ সেই ধাৰ সেই ঋণখিনি বুজাব পাৰিবা, তেতিয়াহে তোমালোক মুক্ত হ'বা। যিদিনাখন তোমালোকৰ পিতৃ মাতৃ সংসাৰৰ পৰা যাব, তেওঁলোকে দেহ ত্যাগ কৰিব, সেইদিনাখনেই তোমালোকে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্তি হ'বা। কিন্তু তাৰ আগত তোমালোকৰ নিজৰ জীৱনটোক লৈ খেলা কৰাৰ অধিকাৰ নাই। যিহেতু চোৱাচোন, তোমালোকক সেই ক খ ABCD শিকোৱাৰ পৰা, তোমালোকক স্কুললৈ নিয়াৰ পৰা এপদ এপদকৈ এখোজ এখোজকৈ হাতত ধৰি ডাঙৰ কৰি আৰু তোমালোকক মেট্ৰিক পাছ কৰাই, হাই ছেকেণ্ডেৰী পাছ কৰাই তোমালোকক উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিছিল। এতিয়া কোনোৱে কৈছে যে গাৰ্জেনসকলে চকু দিব লাগে, কোনোৱে কৈছে যে হোষ্টেলৰ ৱাৰ্ডেন নাছিলে নেকি। যি অভিযান্ত্ৰিক মহাবিদ্যালয়ত আচলতে পঢ়িবলৈ কিমান মেধাৱী হ'ব লাগিব সেইটো আচলতে আমি সকলোৱে জানো। গতিকে ইমানখিনি মেধাৱী ছাত্ৰ কিয় সেই জ্ঞানৰ আজি শূন্যতা হ'বলগীয়া হ'ল। আজি পিতৃ মাতৃয়ে চাওক, তোমালোকে যেতিয়া পঢ়িছিলা, তোমালোকে যেতিয়া মেট্ৰিক দিছিল, তোমালোকে যেতিয়া হাই ছেকেণ্ডেৰী দিছিলা, তোমালোকৰ মাতৃগৰাকীয়ে তোমাতকৈ দেৰিকৈ শুইছিলে, তোমাৰ লগত উজাগৰে ৰাতিটো সাৰে পাই আছিলে। তুমি যেতিয়ালৈকে পঢ়িছিলা তেতিয়ালৈকে সাৰ পাই আছিলে, তোমাক শুৱাইহে তেওঁ শুই পৰিছিলে আৰু তুমি উঠাৰ আগতেই, তোমাৰ সেই ঘড়ীত দিয়া এলাৰ্মটো বজাৰ আগতেই কিন্তু তোমাৰ মাতৃ আগতেই উঠি পিনি তোমাক উঠাইছিলে। গতিকে ইমানখিনি গাইড দি তোমালোকক ভাল মানুহ হিচাপে পাৰ কৰিছিলে। কিন্তু আজি তুমি ঘৰৰ পৰা ওলাই গৈ কিয় সেই পিতৃ মাতৃৰ সেই যিখিনি ত্যাগৰ কথা পাহৰি যাবলগীয়া হ'ল? কিয় আজি সেই ধৈৰ্যখিনি নাই আজি আমাৰ ছাত্ৰ সমাজৰ মাজত? আচলতে আজি যিটো ঘটনা হ'ল, অসমৰো ক্ষতি হৈছে। কি তেওঁলোক ইমান এইখিনি মেধাৱী ছাত্ৰ, ভৱিষ্যত তেওঁলোক আমাৰ সম্পদ আছিলে। যিহেতু তেওঁলোকে মেধাৱী হোৱাৰ কাৰণে তেনেকুৱা এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেওঁলোকে ছিট পাইছে, তেওঁলোকে পঢ়িবলৈ পাইছে। কিন্তু ভুলটো ক'ত হৈছে সেইটোৱে মই ক'বলৈ গৈ আছোঁ। তেওঁলোকৰ গোটেই ভুলটো হ'ল তেওঁলোকৰ সেই মনটোক তেওঁলোকে বান্ধিব লাগিব। তোমালোকে চাবা, আমাৰ যিটো দশ ইন্দ্ৰিয়, আমি যিটো 10টা ইন্দ্ৰিয়, আমি কৰ্ম ইন্দ্ৰিয় আমি ভাগ কৰিছোঁ, কিন্তু এই 10 ইন্দ্ৰিয়ৰ
যি আমি কওঁ যে আমাৰ 10 ইন্দ্ৰিয়ে আমাক পৰিচালনা কৰিছে, কিন্তু নহয়। এই 10 ইন্দ্ৰিয়ৰ মূল গৰাকী হ'ল কোন জানেনে? সেইটো হ'ল আমাৰ মন। আমাৰ মনটোহে আমাক পৰিচালনা কৰিছে। আমি যদি আমাৰ মনটোৱে যদি কয় এই বস্তুটো ল'ব নালাগে, মোৰ যদি মনটোৱে কয় এই বস্তুটো মোৰ ল'ব লাগে, মোৰ মনটোৱে আগত ক'ব লাগিব। মনটোৱে কোৱাৰ পিছতহে মোৰ হাতখন ইয়ালৈ যাব। মানে কৰ্ম কেতিয়া কৰিছে? মোৰ ফাৰ্ষ্ট মনটোৱে কৰিছে। মনটোৱে কোৱাৰ পিছতহে মোৰ এই 10 ইন্দ্ৰিয়ৰ যি হাত, এই হাতে মোৰ কৰ্মটো কৰিব। এইটো মই উঠাব লাগে, মোৰ মনটোৱে কৈছে। যদি মোৰ মনটোৱে নকয়, মোৰ হাতখনে নিজে নিজে গৈ এই বস্তুটো এনেদৰে দাঙিব নোৱাৰে বা চুব নোৱাৰে। ঠিক তেনেদৰে মোৰ মনটোৱে ক'ব লাগিব যে মই আমুক জেগাটোলৈ যাম, তেতিয়াহে আমি সেই ভৰি দুটাই কাম কৰিব। কিন্তু মনটোৱে যদি আমাক নকয়, আমাৰ ভৰি দুটাই নিজে কেতিয়াও আপোনাক বা তোমাক সেই জেগাটোৰ পৰা অন্য ঠাইলৈ লৈ যাব কেতিয়াও নোৱাৰে। আৰু যদি মনটোৱে আমাক নকয় যে এই বস্তুটো খাব লাগে বুলি, তেতিয়াহ'লে আমাৰ কিন্তু জিভাখনে বা মুখখনে বা দাঁতকেইটাই কেতিয়াও চুবাই সেই খাব নোৱাৰে। যদি আমি ভাবোঁ যে এই স্থানলৈ আমি নাযাওঁ, একেবাৰে যদি আমি দৃঢ় কৰিব পাৰোঁ, সেই তেতিয়াই আমাক কিন্তু আমি সেই বিপদত নপৰোঁ। আৰু এটা মই কথা ক'ব লাগিব এইখিনিতে, সেইটো হ'ল খং। কোনোৱে নিজত আমি দেখা পাইছোঁ, কোনোৱে কৈছে যে গাড়ীৰ ভিতৰত মদৰ বটল আছে। কিন্তু মই ভাবোঁ হয়তো তাৰ ভিতৰত মদ নোখোৱা মানুহ ল'ৰা যে নাছিলে আমি সেইটো ক'ব নোৱাৰোঁ। কিন্তু কেতিয়াবা কি হয়, খং। হয়তো তাৰে ভিতৰত কোনোবা এজন নহয় কোনোবা এজন আছিলে যি তেওঁলোকক উৎসাহ দিছিলে, ব'লা একো নহয়, ব'লা পাৰিবা। হোষ্টেল লাইফটো আচলতে এনেকুৱা হয়, ঘৰৰ আমি বান্ধোনত থাকোঁ, আমি বেয়া বস্তু এটা খাই পোৱা নাই বা কিবা এটা আমি কৰি পোৱা নাই, বেয়া কাম এটা কৰি পোৱা নাই। আমি যেতিয়া ঘৰৰ পৰা বাহিৰ হৈ যাওঁ, বাহিৰ হোৱাৰ পিছত কি হয়, আমি সেই গোটটোত, সেই হোষ্টেলৰ সেই ছাত্ৰ সমাজৰ মাজত 2-3জন বা এজন অলপ মানে এনেকুৱা ধৰণৰ থাকে, ধৰক যে এইটো কৰোঁ, কৰ। আৰু সেই কৰা বুলি কোৱাৰ লগে লগে আমি কি বুলি ভাবোঁ, সেই ছাত্ৰজনে কি বুলি ভাবে যে নকৰিলে মোৰ সেই মানে কোম্পানীটোৱে, মোৰ সেই গোটটোৱে, মোৰ সেই সংসকলে বেয়া পাব নেকি? কিন্তু নহয়। এদিন বেয়া পাব, দুদিন বেয়া পাব যে এইটো খা, তেতিয়া তুমি ক'বা যে এইটো মই খায়েই পোৱা নাই, খাম কেনেকৈ? আৰু যদি তুমি নোখোৱা, তেতিয়াহ'লে তোমাক প্ৰথম দিনাখন বেয়া পালে, দ্বিতীয় দিনা বেয়া পালে, তৃতীয় দিনা বেয়া পালে, কিন্তু তোমাৰ চতুৰ্থ পঞ্চম দিনাখন তোমাক কিন্তু আৰু জোৰ নকৰে। সেই তোমাৰ যি অখাদ্য, তুমি যিটো খাই বেয়া পোৱা, সেইটোক তোমাক খাবলৈ কিন্তু জোৰ নকৰে। বৰঞ্চ তোমাক লাহে লাহে এনেকুৱা হ'ব, তুমি চাবা, তুমি প্ৰেক্টিকেল চাবা, বৰঞ্চ সেই সংসকলে, সেই বন্ধুসকলে তোমাক সন্মান কৰিবলৈ আৰম্ভ কৰিব যে ই এইটো বস্তু নাখায়, তাক লগ নধৰিবি। আৰু তুমি লাহে লাহে সেই বেয়া সংগৰ পৰা আঁতৰি আহিবলৈ তুমি নিশ্চয় এদিন নহয় এদিন পাৰিবা। আৰু ঠিক এতিয়া মই এইটো কাৰণে কৈছোঁ, আজি তাত 16জন ছাত্ৰ আছিলে, তাৰে 5জন যে থাকি গ'ল, 10জন যাবলগীয়া হ'ল। কিয়? হয়তো সেই 5জনে সেই 10জনৰ লগত একমত নাছিলে। আৰু অৱশেষত মই এটাই ক'ম, যি হ'ল হোৱাটো হৈ গ'ল। আৰু যাতে পুনৰ এনেকুৱা ঘটনা, আমাৰ যিখিনি সম্পদ আচলতে, যি ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা যাতে ঘটনাৰ কোনোদিন নহওক পুনৰাবৃত্তি, তাৰে মই কামনা কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো মুহূৰ্তত কৰাৰ আগত তেওঁলোকৰ মনটোক বান্ধিবলৈ চেষ্টা কৰক যে হয়, নিৰ্দিষ্ট এটা সময় আহিব, ফূৰ্তি কৰা, আনন্দ কৰা এটা সময় আহিব, সেই সময়ত কৰিবা। আচলতে যিটো সময়ত যিটো কাম, এতিয়া আপোনালোকক বাহিৰত ৰাখিছে শিক্ষাৰ বাবে, গতিকে উদ্দেশ্য আৰু লক্ষ্য এটাই হ'ব লাগিব, আপোনালোকে যাতে সেই লক্ষ্যত উপনীত হ'ব পাৰে। আৰু মই পিতৃ মাতৃসকলক, অভিভাৱকসকলক এটাই অনুৰোধ কৰিম শেষত, যাতে আপোনালোকৰ সন্তানসকলক সৰুৰ পৰা সেই পাৰ্চেণ্টেজৰ ওপৰত নদৌৰাব। আপোনালোকে সেই সন্তানসকলক সংস্কাৰ, যি নীতি শিক্ষা, সেইখিনি দিবলৈ অলপ চেষ্টা কৰক, যাতে তেওঁলোকে শিক্ষিত হোৱাৰ লগতে এজন জ্ঞানী, গুণী হওক। যাতে তেওঁলোকে ঘৰৰ পৰা বাহিৰত যোৱাৰ পিছতো কোনো এনেকুৱা অপশক্তিয়ে যাতে তেওঁলোকক সেই বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ বাবে আপোনালোকে সেই সৰুৰ পৰা গছপুলিটো ডাঙৰ কৰোঁতে ভালকৈ ডাঙৰ কৰক। আৰু শেষত আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় জনাব বুলি আশা থাকিল। আৰু যদিহে আমাৰ চেনেলৰ ভিডিঅ' আজি আপোনালোকে প্ৰথম চাইছে, তেন্তেহ'লে আশা কৰিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আৰু আহি থকা দিনত এনেধৰণৰ নতুন নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।